সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি শংকৰদেৱ বিদ্যানিকেতন পৌৰনিগমৰ অংকুৰ আৰু মুকুল শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাতৃসকলৰ বাবে এটি কৰ্মশালা আয়োজন কৰা হয়। এই কৰ্মশালাটোৰ বাবে আজি ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আচাৰ্যসকলে। এয়া ৰংগোলীৰে ফুল অংকন কৰি আৰু প্ৰাৰ্থনা বেদীটো ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। কিছু সময়ৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলৰ মাতৃসকল আমাৰ কৰ্মশালাত উপস্থিত হয় আৰু তাৰ পিছত আজিৰ কৰ্মশালাৰ বন্তি প্ৰজ্বলন কৰে আমাৰ বিশিষ্ট অতিথি তথা ৰহা বিদ্যানিকেতনৰ এগৰাকী আচাৰ্য আৰু শিশু বাটিকাৰ নগাঁও প্ৰমুখ মণিকা বৰদলৈ আচাৰ্যই। ইয়াৰ পিছত আমাৰ নিকেতনৰ পৰম্পৰা বন্দনা আৰম্ভ হয়। এই বন্দনাত সকলোৱে ভাগ লয়। বন্দনা শেষ হোৱাৰ পাছত আমাৰ বিশিষ্ট অতিথি মণিকা বৰদলৈ বাইদেউক এখনি ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। ইয়াৰ পিছত আমাৰ প্ৰধান আচাৰ্যই আজিৰ মাতৃ কৰ্মশালাৰ উদ্দেশ্য ব্যাখ্যা কৰে। আজি আমাৰ কাৰণে এটা ব্যতিক্ৰমী দিন। আমি সকলোৱে দেখিছোঁ প্ৰধান আচাৰ্যৰ দ্বাৰা উদ্দেশ্য ব্যাখ্যাৰ পিছতেই আজি আমাৰ অতিথি মণিকা বৰদলৈ আচাৰ্যই ধুনীয়া কথাৰে এটি ভাষণ আগবঢ়ায়। তাৰ পিছত আৰম্ভ হয় আজিৰ কৰ্মশালা। এই কৰ্মশালাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া মাতৃসকলক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শৈক্ষিক আৰু বৌদ্ধিক বিকাশৰ কাৰণে কেনেধৰণে কি কৰিব লাগে এয়া প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰ মাজতে এটি আমোদজনক খেলাও দিছে। হাতত বা কোনো পাত্ৰত মুৰি লৈ পেলাই এডাল পাইপেৰে সেই পাত্ৰৰ পৰা উঠাই পেলাই কোনে কিমান মাটিত ৰাখিব পাৰে তাৰে এটা প্ৰতিযোগিতা।
পিছত আকৌ এটা আমোদজনক খেলা দিয়া হৈছে। এয়া চকেৰে অঁকা একা বেঁকা পথেৰে হাতত দুটা গিলাচ লৈ গৈ গৈ পুনৰ আগৰ স্থানত উপস্থিত থাকিব লাগে। এয়া আমাৰ অতিথি আচাৰ্যই দেখুৱাই দিছে কেনেদৰে খেলিব লাগে। তাৰপিছত এগৰাকী এগৰাকীকৈ এই আই মাতৃসকলে এই খেলত অংশগ্ৰহণ কৰিছে। চাওকচোন কেনেকুৱা লাগিছে। ইয়াৰ পিছত আকৌ আৰম্ভ হয় এটা আমোদজনক খেলা। প্ৰত্যেককে একোটাকৈ বেলুন দিয়া হৈছে আৰু ফুলাবলৈ দিয়া হৈছে। ইয়াৰ পিছত এই বেলুনটো লৈ পেলাই ফিল্ডত আহিবলৈ কৈছে আৰু নিজৰ বেলুনটো কিমান সময়লৈকে ৰাখিব পাৰে তাৰ এটা প্ৰতিযোগিতা। চাওকচোন। এইবাৰ আচাৰ্যই এটা বাল্টিত বল এসোপা লৈ আহিছে আৰু কেনেকৈ খেলিব লাগে বুজাই দিছে যে সেই বাল্টিটোত থকা বলসমূহ তেওঁ বাকি দিব আৰু প্ৰত্যেকেই বল কোনে কিমান আনিব পাৰে তাৰে এটা প্ৰতিযোগিতা। এইবাৰ আকৌ দলগতভাৱে খেলোৱা হৈছে। এটা দলক নিৰ্দিষ্টকৈ ৰং বাছি দিয়া হৈছে আৰু সেই ৰঙৰ বলটো কোনে সোনকালে আনি আচাৰ্যক দিব পাৰে তাৰ এটা প্ৰতিযোগিতা। খেল ধেমালিবোৰ শেষ হোৱাৰ পিছত আচাৰ্যই মাতৃসকলক যোগ ব্যায়ামৰ কিছু আভাস দিয়ে আৰু খন্তেক সময়ৰ পিছতেই আহাৰ গ্ৰহণ কৰি আজিৰ কৰ্মশালাটো সফলতাৰে সমাপ্ত কৰে। তো ভিডিঅ'টো আজিলৈ ইমানেই। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ চোৱাৰ বাবে। আপোনালোক যদি মোৰ চেনেলৰ নতুন দৰ্শক হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। Saya ke video 1